এয়া আমাৰ ২ নং গাঁওবাসীৰ ৰাইজৰ সহযোগত আজি যি এদিনীয়াৰ আমাৰ যি কাৰ্যসূচী আজি ভাওনা সবাহৰ যি কাৰ্যসূচী আজি আমাৰ আছিল সেই কাৰ্যসূচী ইতিমধ্যে আমাৰ প্ৰথম কাৰ্যসূচী চলি আছে। এয়া গাঁৱৰ সকলো ৰাইজ মিলি একত্ৰিত হৈ আজি আমাৰ সমূহ গাঁওবাসীৰ যি পৰম্পৰাগতভাৱে যি আমাৰ ৰীতি নীতিৰে যি ভাওনা সবাহ আয়োজন কৰা হয় সেই ৰীতি নীতিৰে আজি আয়োজন কৰা হৈছে। এয়া আমাৰ ভাগৱত যাত্ৰা হৈ আছে। এয়া আমাৰ আশীৰ্বাদ লৈছে গাঁৱৰ ৰাইজে। এয়া সম্পূৰ্ণ আমাৰ গাঁৱৰ ৰাইজ একত্ৰিত হৈ আজি যি পৰিৱেশ আজি আমাৰ ২ নং বেটেৰী পামৰ আজি যি উৎসাহল পৰিৱেশ, এই পৰিৱেশৰ মাজত আমি সঁচাকৈ আজি হেৰুৱাই পেলাইছোঁ নিজকে। এক সুন্দৰ পৰিৱেশৰ মাজত আজি যি আমাৰ প্ৰথম কাৰ্যসূচী আমাৰ ইতিমধ্যে চলি আছে ভাগৱত ভ্ৰমণ। এয়া আমাৰ আকৌ তেওঁলোক আগবাঢ়ি আহিছে। আমাৰ প্ৰায় শেষ হোৱাৰ অৱস্থাত আজি এতিয়া আছে আমাৰ এই প্ৰথম কাৰ্যসূচী শেষ হোৱাৰ পথত। এয়া তেওঁলোক সুন্দৰভাৱে যি আমাৰ ভাগৱত ভ্ৰমণৰ হৰিনামেৰে মুখৰিত হৈ আছে। আজি সম্পূৰ্ণ আমাৰ এই সমগ্ৰ আমাৰ আজি ২ নং বেটেৰী পাম গাঁৱত আজি আনন্দময় পৰিৱেশে বিৰাজমান কৰিছে। এয়া তেওঁলোকে আশীৰ্বাদ ল'বৰ বাবে সাজু হৈ আছে। তেওঁলোকে এয়া তেওঁলোকৰ যি আমাৰ যি বিশ্বাস আমাৰ ভাগৱত তাকে তেওঁলোকৰ যথেষ্টখিনি এয়া চেলেং চাদৰ তেওঁলোকে পাৰি ৰাখিছে। ইয়াৰ তেওঁলোকে আশীৰ্বাদ ল'ব, সকলোবিলাক আগবাঢ়ি আহিছে। এয়া মই সম্পূৰ্ণ আমাৰ আজি ২ নং বেটেৰী পাম গাঁৱৰ যি ৰাইজৰ যি অভূতপূৰ্ব সঁহাৰি, এই সঁহাৰি সঁচাই আমাৰ শলাগ ল'বলগীয়া। সমূহ গাঁৱৰ ডেকা জীয়ৰী বোৱাৰী আই দেউতা বাই ভনী সকলো ওলাই আহিছে। এয়া সম্পূৰ্ণময় পৰিৱেশ, বিশেষকৈ আমাৰ সম্পূৰ্ণ পৰিৱেশটো এটা কি সুন্দৰ পৰিৱেশ আচলতে আজি বিৰাজমান কৰিছে। মই মই আপোনালোকক দেখাব বিচাৰিছোঁ। এয়া এটা বহুত ভাল লগা পৰিৱেশ। এয়া তেওঁলোক কি সুন্দৰভাৱে আজি আমাৰ গাঁৱৰ প্ৰথম কাৰ্যসূচী চলি আছে, বহুত ভাল লাগিছে। আচলতে এইবিলাক আমাৰ বিশেষকৈ ২ বছৰ ৩ বছৰ মূৰত আমাৰ গাঁৱৰ ৰাইজে সকলোভাৱে একত্ৰিত হৈ অনুষ্ঠিত কৰে, যিহেতু পৰম্পৰাগতভাৱে আমাৰ আদিমকলীয়া ইয়াৰ আমাৰ চলি আহিছে যিহেতু। এয়া তেওঁলোকেও আমাৰ আশীৰ্বাদ ল'বৰ বাবে সাজু হৈ আছে। এয়া দেখাবলৈ চেষ্টা কৰিছোঁ। গৈ আহিছে আমাৰ শেষৰ অৱস্থাত আছে। এয়া আমি বিশেষকৈ হৰি মন্দিৰ আহি পাইছোঁহি। হৰি মন্দিৰত আমাৰ নিশ্চয় কিছু নীতি নিয়ম আছে, তাৰ পিছতে আমাৰ প্ৰথম কাৰ্যসূচী সমাপ্ত হ'ব। এয়া মই দেখাবৰ চেষ্টা কৰিছোঁ। এয়া আমি আহি মন্দিৰত ইতিমধ্যে প্ৰৱেশ কৰিছোঁহি। এয়া সকলো ৰাইজ আহি মন্দিৰত প্ৰৱেশ কৰিছেহি। এয়া আমাৰ যি নীতি নিয়ম আছে, নীতি নিয়মৰ মাজেৰে আমাৰ তেওঁলোকৰ যি আমাৰ সামৰণি পৰ্ব, এই সামৰণি পৰ্ব আমাৰ পৰিব। এয়া আগবাঢ়ি গৈছোঁ মই সম্পূৰ্ণ পৰিৱেশ দেখাবলৈ। আমাৰ বিশেষকৈ গাঁৱৰ যি সঁহাৰি সঁচাই শলাগ ল'বলগীয়া। এয়া সম্পূৰ্ণ পৰিৱেশ মই দেখাব বিচাৰিছোঁ। এয়া সকলোবিলাক আহি আমাৰ ইতিমধ্যে পাইছেহি। আচলতে যি আমাৰ সামৰণি পৰ্ব ভাগত শেষৰ অৱস্থাত আছে, তেওঁলোকে আগুৱাই নিবৰ বাবে আহিছে। বিশেষকৈ তেওঁলোকে মই দেখাবলৈ চেষ্টা কৰিছোঁ। এইবিলাক পৰিৱেশ আচলতে আমাৰ কেইবাবছৰ মূৰতো আমি আজি উপভোগ কৰিবলৈ পাইছোঁ। পৰম্পৰা ৰীতি যি চলি আহিছে তাকে মই দেখাবলৈ চেষ্টা কৰিছোঁ। এটা কিছু পৰ্ব বিশেষকৈ প্ৰথম কাৰ্যসূচী আমাৰ হ'বলগীয়া দেখাবলৈ চেষ্টা কৰিছোঁ। মোৰ গাঁৱৰ
কাৰ্যসূচী সামৰণি পৰিব সম্পূৰ্ণ আমাৰ গাঁৱৰ যি আমাৰ বৈষ্ণৱপান ভকতবৃন্দসকল আমি সকলোকে মই দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক লোকে অৰণ্য আজি আমাৰ যি 2 নং বেতনীপাম হৰি মন্দিৰ, সেই হৰি মন্দিৰ ভাগত সমগ্ৰ আজি ৰাইজ ওলাই আহিছে। এয়া চাওক মন্দিৰ তেওঁলোকে ভ্ৰমণ কৰি আছে। আমাৰ হৰি মন্দিৰ এয়া সুন্দৰ পৰিৱেশ। বহুত শুভেচ্ছা জনাইছোঁ আমাৰ গাঁওবাসী যি বৈষ্ণৱ ভকতবৃন্দসকল আজি আমাৰ প্ৰথম কাৰ্যসূচী অংশগ্ৰহণ কৰিলে, সকলোলৈ ধন্যবাদ জনাইছোঁ। এয়া আমাৰ অন্তিম পৰ্যায়ৰ প্ৰথম কাৰ্যসূচী। আমাৰ গাঁৱৰ মেধি আমাৰ তেওঁৰ মুখেৰে আমি জানিম আমাৰ পৰম্পৰাগতভাৱে যি আমাৰ এই ভাওনাভাগ চলি আছে এইবাৰ আমাৰ কিমান বছৰৰ মূৰত, বিশেষকৈ আমাৰ আজি ৰাইজে মই তেওঁৰ পৰা জানিব বিচাৰিছোঁ পাইছে। কওক আপোনাৰ পৰা কওক। আমাৰ এইটো পৰম্পৰা গাঁওখন শান্তি থাকিব কাৰণে আমি গাঁৱত আমি প্ৰদৰ্শন কৰাওঁ আৰু ভাওনা বা বাৰ্ষিকৰ মংগল নামঘৰ আমি সামৰি থাকোঁ। সেয়েহে আমাৰ পৰম্পৰা ৰক্ষা ৰাখি আমি আজি পৰ্যন্ত কৰি যাওঁ। হ'ব, বহুত বহুত ধন্যবাদ জনাইছোঁ আমাৰ গাঁৱৰ মুখিয়াল আমাৰ মেধি আমাৰ দৌতিলৈ বহুত বহুত ধন্যবাদ জনাইছোঁ। এয়া আমাৰ তেওঁলোকে সম্পূৰ্ণ মন্দিৰভাগ ঘূৰি